Hey guys, good morning. আৰু আজি হল 26 জানুৱাৰী প্ৰথমতে সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছো আৰু এইবাৰ সাগে প্ৰথম মই মানে যেতিয়াৰ পৰা জন্ম হৈছো যে গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা মানে একে দিনাই পৰিছে আৰু এটা কথা অহা বছৰ মানে 2024 ত মানে 14 ফেব্ৰুৱাৰীৰ দিনা সৰস্বতী পূজা মানে ভেলেন্টাইন ডে চাই ল তাৰ মানে এনে সৰস্বতী পূজাটো তো ভেলেন্টাইন ডে হেনে হয় এইমাত্ৰ মই আইছো ৰাস্তাত মানে এনে অৱস্থা হৈছে না গাড়ী যাবান খোজকাঢ়ি যাব নোৱাৰি মানুহ এনেকুৱা চিটুৱেশ্যন হৈছে তো আমি এতিয়াতো বৰ্তমান আমাৰ কলেজ চলেজৰ নাই একো নাই সৰস্বতী পূজা ক'ত কৰিম গতিকে ভাবছোঁ যে কৌশিকহঁতৰ ঘৰৰ এটা খানা খাওঁ আমি খানা মানে নিৰামিষ খানা যিহেতু সৰস্বতী পূজা পনীৰ চনীৰ দিব নাম ৰান্ধনীও আছে এইফালে আমাৰ জন্তি এইফালে কৌশিক গুঞ্জন আছে আৰু একজনৰ তাৰ পৰা পইচাটো লওঁ এতিয়া পইচা উঠি আছোঁ মানে সৰস্বতী গ'লে ঘূৰাবলৈ নাযায় কিয় ঘৰত কাপোৰ ঢাকা লৈছা 800 টাকা লৈছা নেকি ফালতু বাজেটত কৰি বেছিকে দিদি তো আমাৰ পইচাটো কালেকশ্যন হ'ল যদিও নিৰামিষ খানা পনীৰ আছে না পনীৰৰ দাম আৰু পাঠাৰ মাংসৰ দাম মোটামুটি একেই হৈছে এতিয়া ভোগালী বিহুৰ ভেলাঘৰ জ্বলাই দিয়া নাই ধুনীয়াকৈ ৰাখি দিছে তো আমি আহি পালোঁ আমাৰ নলবাৰী কলেজ আমি পঢ়া কলেজ এখন আৰু ইয়াতে বহুত ডাঙৰকৈ সৰস্বতী পূজা হয় কিন্তু বৰ্তমান সোনকালে আছে না সেইকাৰণে মানে ষ্টুডেণ্টবিলাক অহা নাই ইমান জল্দি তো অলপ দেৰিকৈ মানে এইখিনিত জাম লাগি যাব এতিয়াতো বাৰু গাড়ী নিব পাৰিছোঁ কিবাকৈ অলপ দেৰিকৈ গম পাব ৰ'ব অলপ দেৰিকৈ কি হয় অৱস্থা আহি পালোঁ নলবাৰী কলেজৰ সন্মুখ কিন্তু গাড়ীখন অলপমান আগত ৰাখি কিনে অলপমান খোজকাঢ়ি চাই আহিম কাৰণ আগত গাড়ী নিয়া চিটুৱেশ্যন নাই একদম মানে ৰাস্তা পূৰা জাম গাড়ীখন ৰাখি থলোঁ ইয়াতে এতিয়া অলপমান আমি গোটেইকেইটাই খোজকাঢ়ি পূজা চাই আহোঁ তো আমি যেতিয়া সৰুতে আছিলোঁ মানে আৰু স্কুলত পঢ়ি থাকোঁতে ৰাতিপুৱা পৰা ফুল চুল তুলি কিনে লৈ যাওঁ এটা ভক্তি আছিল না এতিয়া ভক্তি নাই ভক্তি যে শক্তি গৈছে বেলেগ গৈছে দে আৰু খোজকাঢ়ি আমি আহি পালোঁ MNCৰ সন্মুখ আৰু চাওক নিউজ লাইভ আহিছে আৰু কৌশিক অফিচিয়েলি পাগল হৈছে এই ঠাণ্ডাত গোলা খাই বোলে আমি কালা কাট্টাই দি গোলা খাম টানক তো বৰ্তমান আছোঁ আমি MNC বালিকা মহাবিদ্যালয়ৰ সন্মুখত গোটেইকেইটাই গোলা চলা খালোঁ আৰু অলপ টাইম আছোঁ ইয়াতে থাকি কিনে যাম লাহে লাহে কাৰণ খানাটো আছে না এইফালে আৰু পিছফালে চাওক পূৰা পূজা চলি আছে আৰু মানে বহুত ষ্টুডেণ্ট নৰ্মেল ক্লাছত ইমান ষ্টুডেণ্ট থাকিলে কথা নাছিল বাৰু কিন্তু ক্লাছ কৰিব নালেও আজি যে আহিছে ভাল লাগিছে দেখি কিনে কিবা এটা এইখন আমাৰ খানাৰ লিষ্ট এইবিলাক কি লিখিছে ভাই এইটো কাৰ আখৰ এটা এটা লেজেণ্ডৰ আখৰ আমি নামটো নকওঁ লেজেণ্ড লিখছি পনীৰ 3 পিচ 3 পিচ নহয় POW 3 প আৰু এইফালে কিবা মানে ধৰিবই পৰা নাই কি লিখিছে খান এখন ফাৰ্মাচীত দিব লাগিব ৰ তেতিয়া গম পাব তো এতিয়া আহিলোঁ MNCৰ পৰা ওলাই আৰু একবাৰ নলবাৰী কলেজত সোমাম তাৰপিছত ডাইৰেক্ট বজাৰ আৰু তাৰপিছত কৌশিকহঁতৰ ঘৰ আৰু খানা তাৰপিছত সৰস্বতী পূজা কিন্তু এটা কথা মানে যোৱাবাৰ অলপ বেছি মানুহ যেন লাগিছিল এইবাৰ অলপ ৰাস্তাটো কিবা খালী যেন লাগি আছে আৰু কৌশিকৰ আজি বহুত দুখ মানে লগৰজনী নাই লগত ফোন কৰি আছে হ'লেও আৰু নাই দুখ নাই মোৰ মই আপি চাব পাইছোঁ এইফালে আছে অসম ভেলী জুনিয়ৰ কলেজ ইয়াতেও পূজা চলি আছে আৰু মানে চাৰিওফালে পূজা এইখিনি জেগা তো আহি পালোঁ গাড়ীত এতিয়া যাব লাগে বজাৰত কিন্তু আগত পুৰা ৰাস্তা ব্লক হৈ গৈছে সৰস্বতী পূজাৰ কাৰণে আৰু কি ক'ম আৰু মানে জ্বালা চবতে আৰু জীৱনটো গৈ আছোঁ নলবাৰী কলেজৰ ফালে আগত আছোঁ নলবাৰী কলেজ কিন্তু ইয়াৰ পৰা এনেকুৱা লেভেলত জাম লাগিছে না আৰু মানে ই ৰিক্সাও লাগাতকৈ বেছি হৈছে দিয়ক বাপৰে চিধাই যোৱাৰ কোনো চিটুৱেশ্যনে নাই মানে বাপৰে বাপ তো এইফালেদি ঘূৰি কিনে অলপ মানে দূৰদি যাব লাগিব আৰু এই আমাৰ কলেজ নলবাৰী কলেজ মানে আমি প্ৰাক্তন ছাত্ৰ হ'লেও আৰু নলবাৰী কলেজৰ ভিতৰত ধুনীয়া পূজা চলি আছে তো এতিয়া খানাৰ কাৰণে ডাইৰেক্ট বজাৰলৈ গৈ আছোঁ বজাৰ কৰিব লাগিব আৰু বজাৰত আহি পনীৰ ল'লোঁ পনীৰ লৈ এতিয়া চব্জি লৈ আছোঁ বেছি বস্তু নালাগে পনীৰ চব্জি আৰু কিবা কিবি অলপ আৰু এনেকুৱাকৈ তো এতিয়া বজাৰ চজাৰ কৰি কিনে গৈ আছোঁ কৌশিকহঁতৰ ঘৰত এতিয়া বাজিল 2:20 আৰু খানা খোৱালৈকে বা কিমান টাইম লাগে কৌশিকহঁতে বহুত দেৰি কৰিছে কৌশিক আৰু জন্তি বহুত দেৰি কৰিছে মানে বজাৰ কৰোঁতে এইবাৰো কৌশিকহঁতৰ ঘৰ কিন্তু ঘৰত মাৰা আছে তাত মস্ত ডাঙৰ তালা মানে পূজাত গৈছে মাহত এতিয়া কৌশিকে চাবি পাত আনিব গৈছে আৰু আমি অলপ যোগাৰবিলাক কৰিব পাৰোঁ এইবিলাক যোগাৰ আনিছোঁ গোটেই আৰু আমাৰ যি আইটেমটো হ'ব ভাত আৰু চাহী পনীৰ এইফালে চৌকা আছে চাব পাৰে চৌকা এইফালে খৰি এইবিলাক ধুনীয়া আৰু এইফালে কেৰাহীত ভাই মোবাইলটো কি কৰিব পাৰিছা ভাজবি নেকি পনীৰত দিম মোবাইলটো তো এতিয়া আলু কাটি আছোঁ সৰু আলু কাটিব নালাগে চব এনেকৈ দিব পাৰি তো এইফালে হৈ আছে চাহী পনীৰ কিন্তু বৰ্তমানলৈ পনীৰ আহিব নাই যি না পনীৰ ৰেডি আছে তো এয়া পিঁয়াজ আৰু বিলাহী ভাজি থকা হৈছে ভাজি কিনে মিক্সিত মাৰা হ'ব তো বাহিৰত খানা হৈ আছে আৰু এইফালে ভিতৰত মানে কৌশিকে ভাৰ্জিন মজিটো বনাই আছে পুদিনা আছে এইফালে নেমু টেঙাৰ ৰস আছে আৰু স্প্ৰাইট আছে তো
অলপ পেটটো ফাৰ্ষ্ট ঠাণ্ডা কৰি ল'ম তাৰপিছত গৰম কৰিম আৰু আমাৰ ভাৰ্জিন মহিটো ৰেডি খাই চাকচোন কেনে একদম তামাম বনাইছে কৌশিকে আপুনি ক'ত শিকিছিল নে মই মানে আগতে বাৰটেণ্ডাৰ আছিলোঁ আৰু বাৰটেণ্ডাৰ আছিল না মজিটো জিন্দাবাদ তামাম টেষ্ট হৈছে তো বহুত অপেক্ষাৰ অন্তত খানা ৰেডি এফালে পনীৰ আছে সৰু আলু ভজা এফালে দালি আছে আৰু ভাত আৰু এফালে চালাড আছে এতিয়া ভাত পানী খাই ওলাই আহিলোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰত যাই আছোঁ তো এইবাৰৰ কাৰণে সৰস্বতী পূজা ইমানতে শেষ আৰু ভিডিঅ'টো শেষ লগে লগে তো এতিয়া ঠাণ্ডাও লাগিছে বহুত বাই বাই